নাই চাব আৰু মোৰ तो हेलो गाइस वेलकम टू दिस ब्लॉग तो बहुत को ब्लॉग शॉट देने तार पे बहुत बेसी सॉरी तो क्या बाजी से प्राय 5টা সকাল গুড মর্নিং আপনাকে যোৱাটো ভিডিঅ'ত মানে যোৱাটো ৰাইডত যিখিনি মৰম দিলে তাৰ কাৰণে বহুত বেছি ধন্যবাদ তো সেইকাৰণে আজি আকৌ এটা মৰ্নিং ৰাইড কৰিম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ' চাই থাকক ক'ত কি হয় দেখা হ'ব তো চাই থাকক ভিডিঅ'টো তোৰ এতিয়া অসমীয়াৰ মান সন্মান গামোচাখন চাইকেলত বান্ধি দিলোঁ তো বলক চাই থাকক চেলো তোৰ এইটোৱে হৈছে আমাৰ ৰাজহুৱা নামঘৰ সৃষ্টি হৰি মন্দিৰ বুলি কয় তোৰ এইটো মন্দিৰতে লক্ষ্মী পূজাবিলাক পূজা মানে ইয়াত উদযাপন কৰা হয় তো যদি হয় তেতিয়া এটা ভিডিঅ' বনাম বাৰু তোৰ এইখিনিতে এটা কথা কৈ থওঁ ৰ'ব টাইমটো পাৰ কৈ আছোঁ তো মানে কথাটো মানে এনেকুৱা ধৰণৰ যে আপোনালোকে ৰাতিপুৱা উঠি পিনে চাইকেলেৰে হওক বা বাইকেৰে হওক আপোনালোকৰ গাঁওখন বা এনেকৈ অলপমান ফুৰি আহক আৰু ফুৰি অহাৰ পিছত আপোনালোকে চাব যে আপোনাৰ মাইণ্ডটো বহুত বেছি ফ্ৰেছ লাগিব আৰু সকলো কাম কৰিব ইচ্ছা যাব এবাৰ উঠি কিনে চাবচোন তোৰ এতিয়া ইয়াৰ পৰা ইণ্ট্ৰ'টো দিলতো হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইমান ধুনীয়া পৰিৱেশৰ পৰা তো বলক আপোনালোকে আমাৰ এই যাত্ৰাৰ অংশীদাৰ হওক কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে তো এই পিনে দেখিছে কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য তো ইয়াৰ পৰা ধুনীয়াকৈ মানে ছানৰাইজটো দেখা পায় মানে সূৰ্য উদয় হোৱা কিন্তু আজি আমি আপোনালোকক দেখাব নোৱাৰিম কাৰণ আকাশখন ডাৱৰেৰে ভৰি আছে তো পিছত কেতিয়াবা দেখাম বাৰু তো এতিয়া এনেকৈ চাই লওক আৰু কি ধুনীয়াৰে তোৰ এই জেগাটো এটা 360 ভিউ চাই লওক 1 2 3 ষ্টাৰ্ট তো এতিয়া আমি আহি পাই গ'লোঁ ডিমুডুবক 1 তো ইয়াৰ পৰা যাব লাগিব ৰাইট চাইডে তো এতিয়া আমি গৈ আছোঁ প্ৰাকৃতিক পৰিৱেশেৰে মোহিত এটা ধুনীয়া ৰাস্তাৰে চাওক না ৰাতিপুৱা সময়ত এইকাৰণে ভাল লাগে ইমান ঠাণ্ডাও নাই গৰমো নাই মজা আৰু তোৰ আমি আহি পাই গ'লোঁ ধুনীয়া জেগা তোমাৰ সমুদ্ৰ ভাবিলে কিবা কয় এতিয়া ক আমি আজি সেকেন্ড ৰাইড কৰিলোঁ প্ৰথম ৰাইডৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই চাব আৰু মোৰ এটা ইউটিউব চেনেল যি আছে সেই মই অসমীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মই কিছুমান কবিতা লিখোঁ আৰু তাত কবিতাবোৰ পাব আৰু শ্বৰ্ট ফিল্মো বনাইছোঁ বহুকেইখন আপোনালোকে চাব আৰু ব্লগো দিওঁ চাব ছাবস্ক্ৰাইব কৰিব তো গাইছ এতিয়া আমি আহি পাই গ'লোঁ আমাৰ কণিহা মেডিকেল তো এই মেডিকেলখনে নামতহে আছে আৰু ইয়াত কোনো চিকিৎসক নাই আৰু উপায় নাই আৰু তো এইটো আছিল সৰু ভিডিঅ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে তাত কমেণ্টকৈ জনাব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তো তেতিয়ালৈকে বাই বাই টাটা জয় আই অসম